সকলো বন্ধু বান্ধৱীক নমস্কাৰ জনাই মই মোৰ নতুন ভিডিঅ'টিলৈ স্বাগতম জনালোঁ। আচলতে আজি মই স্বচ্ছতাক লৈ পেলাই মই ভিডিঅ'টো বনাবলৈ ওলাইছোঁ। এইখন হ'ল ৰংগাছপাৰা, দুধনৈৰ পৰা 20 কিলোমিটাৰ নিলগত। আৰু চাওকচোন গাঁওখনৰ পৰিৱেশটো কিমান সুন্দৰ, ক্লিন ভিলেজ বুলি যাক ক'ব পাৰি। সঁচাকৈ কিমান সুন্দৰকৈ ৰাখিছে। আৰু কথা হ'ল কি, এখেতসকলে ৰাতিপুৱাই উঠিয়ে গোটেইবিলাকে তাৰমানে নিজে নিজৰ ঠাইবোৰ চাফ কৰে বুলি ক'লে। সেইকাৰণেহে মানে ইমান পৰিষ্কাৰ। আৰু যদি তেখেতসকলে পাৰে ইমান সুন্দৰকৈ ৰাখিবৰ কাৰণে, তেনেহ'লে আমি আমাৰ ঠাইবোৰ কিয় নোৱাৰোঁ? নিশ্চয় পাৰোঁ। এতিয়া আমাৰ ঠাইবোৰ চাব গ'লেতো সঁচাকৈ নিজকে তাৰমানে বহুত দুখী আৰু দায়ী মানে এনেকুৱা অনুভৱ হয়। কাৰণ চাওকচোন আমাৰ ঠাইবোৰৰ অৱস্থা। আমাৰ ঠাইবোৰৰ আজি আমাৰ নিজৰ ঘৰৰ যিবোৰ অলাগতিয়াল বস্তু আমি য'তে ত'তে পেলাই দিওঁ, পেলাই দিলে কি হয়, এই নলা নৰ্দমাবোৰত সোমাই যাই পেলাই কি হয়, পানীটো ৰাস্তাৰে বৈ যায়, হয় না নহয়? ৰাস্তাৰে বৈ যোৱাৰ কাৰণে কি হয়, ৰাস্তাটো বেয়া হৈ যায় আৰু এইফালে নলাটো মাৰ খাই যায়। ইয়াতে কথাটো হ'ল কি, দোষ মই ব্যক্তিগতভাৱে কাকো নিদিওঁ, দোষী আমিয়ে। কাৰণ আমাৰ দোষৰ কাৰণে আজি এই অৱস্থাটো। চাওকচোন, চিপছ এক পেকেট খাইছোঁ, পেলাই দিলোঁ প্লাষ্টিকটো য'তে ত'তে। বিস্কুট এক পেকেট খাইছোঁ, য'তে ত'তে প্লাষ্টিকটো পেলাই দিলোঁ। সেই প্লাষ্টিকৰ বিনিময়ত কি হৈছে, জেগাবোৰ ধ্বংসৰ পথত গৈ আছে। এইটো চাওকচোন নালা, কি অৱস্থা নালাটো, গোটেই প্লাষ্টিক। ইয়াৰে দোষী কোন? আমিয়ে। আৰু স্বচ্ছতাক লৈ পেলাই আমি চিঞৰ বাখৰ কৰিলে নহয়, আচলতে নিজে স্বচ্ছতা হ'ব লাগিব, নহয় জানো? কাৰণ আমাৰ নিজৰ ঘৰৰ যিবোৰ অলাগতিয়াল বস্তু ওলায়, সেইবিলাক যদি আমি নিজেই আমি কিবা এটা বিহিত ব্যৱস্থা কৰিব পাৰোঁ, তেনেহ'লেতো এই অৱস্থাটো নিশ্চয় নহয়। চাওকচোন, মই ৰাস্তাটো দেখাইছোঁ আপোনালোকক, এই ৰাস্তাটোৰ অৱস্থাটো। তো অকল আমাৰ অহা যোৱা ৰাস্তাটোক লৈ পেলাই মই যদি কৰিছোঁ, যদি কৰিব যাওঁ তেনে গোটেই অসমখনত যদি ঘূৰিব যাওঁ, মানে 100 ভাগৰ 80 ভাগেই এনেকুৱা অৱস্থা। আৰু তাৰে দোষী কোন, দায়ী কোন? আমি। আমাৰ যদি প্ৰত্যেকজন ব্যক্তিৰে দায়িত্ব এটা লৈ পেলাই আমি যে আমাৰ এইটো বস্তু বেয়া বা এইটো বস্তু আমাক প্ৰয়োজন নাই, এইটো বস্তু যদি আমি সুন্দৰভাৱে এঠাইত জম কৰি লৈ পেলাই, GMCৰ গাড়ী আহে, GMCৰ গাড়ীত উঠাই দিলোঁ, নহ'লে নিৰ্দিষ্ট এটা ঠাইত আমি তাক জমাই পেলাই জ্বলাই দিব পৰাৰ যদি ব্যৱস্থা জ্বলাই দিলোঁ, নহ'লে যদি গাঁত খান্দি পুতি থ'ব পৰা মানে বস্তু হয়, পুতি থ'লোঁ। কথা হ'ল কি, তেতিয়াতো আৰু ইমানখিনি নহয়। এটা কথা হ'ল, আমাৰ কামবোৰ আমি নিজে কৰোঁ যদি নিজৰ কামখিনি, তেনেহ'লে এনেকুৱা হোৱাৰ কোনো প্ৰশ্নই নুঠে। কাৰণ ইয়াৰে দোষী দায়ী সম্পূৰ্ণ আমাৰ নিজৰ। চাওকচোন কিমান প্লাষ্টিক, কিমান আৱৰ্জনাৰে ভৰ্তি হৈ আছে নলাবেৰা। এইটো নলা বুলি ক'ব পাৰিনে? নলা আৰু ৰাস্তা সমান হৈ গৈছে। অকল ইয়াতে বুলি নহয়, প্ৰায়বোৰ জেগাতে মই দেখা পাইছোঁ এনেকুৱা হোৱাৰ কাৰণটো হ'ল প্লাষ্টিকে আমাক ধ্বংস কৰি গৈ আছে। এই যিমানবোৰ আৱৰ্জনা ওলায়, আমি আৱৰ্জনাবোৰ যদি য'তে ত'তে নেপেলাই পেলাই আমি মানে তাক বিহিত এটা ব্যৱস্থা কৰিব পাৰোঁ, তেতিয়া বেছি ভাল হয়। কাৰণ চাওকচোন, আমাৰ ৰাস্তাটোক লৈ পেলাই মই বাৰু দেখালোঁ, অকল আমাৰ ৰাস্তাটোৱে নহয়, এইটো মেইন ৰাস্তাত এইয়া চাওকচোন, য'তে ত'তে যি খাইছে য'তে ত'তে পেলাই দিছে। তো পেলাই দিয়াৰ পিছত কি হৈছে, নলা বেচিছে। আৰু সেই নলাৰ পানীটো গৈ পৰিছে ক'ত? ব্ৰহ্মপুত্ৰ নদীত। আৰু অকল ব্ৰহ্মপুত্ৰ নদীত অকল এটা নলাই নহয়, নদীত নিজৰা যত যিমান আছে সকলো ব্ৰহ্মপুত্ৰৰ লগত মানে সংযোজন হৈছে। আৰু সেই সংযোজন হোৱাৰ কাৰণে কি হৈছে, নদীৰ পৰা গৈ আপোনাৰ মানে ধৰকচোন, প্ৰত্যেকটো পাৰ্চেণ্টেজ আপোনালোকে ভাগ কৰি যায়, ভাগ কৰি গ'লে ইয়াতেও ৰৈ গৈছে, তাতেও ৰৈ গৈছে, এনেকৈ ৰৈ বস্তুবিলাক কি হৈছে, আমাৰ মাটিবিলাক দূষিত হৈছে, নহয় জানো? এই কি অৱস্থা চাওকচোন। এইবোৰ গৈ পেলাইতো আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ পৰা গৈ কিনে বিশাল সাগৰলৈ গুচি গৈছে। এই বিশাল সাগৰখনৰ পানীওতো দূষিত হৈছে, ব্ৰহ্মপুত্ৰ নৈৰ পানী দূষিত হৈছে, বা আমাৰ নিজৰ ঠাই জেগাবিলাক ধ্বংস হৈ গৈ আছে। আমি যাতে নতুন জেনেৰেশ্যনক, নতুন উঠি অহা প্ৰজন্মখিনিক যদি আমি ভাল এটা পথ দেখুৱাব পাৰোঁ, নিজৰ ঘৰৰ কামখিনি আমি নিজে কৰি যাব পাৰোঁ, সেইটোকে আমি চিন্তা কৰিব লাগে। আৰু মই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ভাল যদি লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগে লগে নতুন বন্ধু বান্ধৱীসকলক ক'ব বিচাৰিছোঁ, ছাবস্ক্ৰাইবটো